হাই নমস্কাৰ আজি আমি দ্বিতীয় দিনৰ শ্বুটিং চলি আছে আমাৰ এতিয়া আমাৰ শ্বট শেষ হ'ব দুটামান শ্বট বাকী আছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আমাৰ এতিয়া শ্বট চলি আছে চাব পাৰে আপোনালোকে চালে কোনে শ্বট কৰি আছে এতিয়া শ্বট শেষ হ'লে আমাৰ সম্পূৰ্ণ শেষ এতিয়া আপোনালোকে পাব ইউটিউব চেনেলটোৰ নাম আছিলে জিতু জে দাস এইটো চেনেলত পাই যাব আপোনালোকে ইয়াত লিংকটো পাই যাব আপোনালোকে ইয়াৰ ডেছক্ৰিপশ্যনটোত লিংকটো পাই যাব আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকে অৰিজিনেল ভিডিঅ'টো পাই যাব ঐ গুদলি পৰতে কৰিছিলি তো দিনে কৰে গিৰ 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 মেঘে কৰে কালা আগদূৰতে শুকাই তুইছে তিৰিকত নাচলা পানী দয়া জাপি মোৰ দুলে দুলে টুপে বৰষুণ খৰে পথাৰৰে বকিয়াত উৰি আহি নাচে বাগে কি জানি আমাৰে মিলনৰে বেলা ওচৰ চাপে লাহে লাহে জুৰিয়া শালিকা পথাৰৰে বকিয়াত উৰি আমাৰ বৰ্তমান শ্বুটিং চলি আছে আজি বৰষুণ নাই বৰষুণৰ লাগিছিল আমাক হিচাপ মতে বৰষুণ পৰা নাই তো সেইকাৰণে আমি টেংকিত ভৰে ভৰে পানী শ্বুটিং কৰি আছোঁ আমাৰ যেন ভিডিঅ'টো সকলোৱে আঁকোৱালি লয় তাৰে কামনা কৰিলোঁ আৰু আমাৰ ইউটিউব চেনেলটো লগতে ছাবস্ক্ৰাইব কৰে যেন আমি আপোনাক শ্বেয়াৰ কৰে সকলোৱে লাইক কমেণ্ট মাৰি দিব আৰু আমি আৰু আগলৈ নতুন ধৰণৰ ভিডিঅ' আপলোড কৰিম তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰে যেন কি জানি আমাৰে মিলনৰে বেলা ওচৰ চাপে লাহে লাহে সেউজীয়া ধানৰ কোমলীয়া থোৰে সাহসী কৰিব বছৰে বছৰে পানী দয়া জাপি দুলে 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 টুপে বৰষুণ খৰে খৰে পানী দয়া জাপি মোৰ দুলে দুলে টুপে বৰষুণ খৰে শকতি সাৰুৱাই মাটি কিনো লাগে আৰু আমাক নাঙলৰে মুঠিত জীৱনৰে গতি নতুন দিন আহিব আমাৰ দুবাহুৰ শকতি সাৰুৱাই মাটি কিনো লাগে আৰু আমাক নাঙলৰে মুঠিত জীৱনৰে গতি নতুন দিন আহিব আমাৰ এই মাটিতে সৰগ বিচাৰি পাওঁ ঘামে ধোৱা দেহা ইয়াতেই জোৰা পানী
দয়া জাপি দুলে 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 উপা উপে বৰষুণ সৰে সৰে পানী দয়া জাপি মোৰ দুলে দুলে